প্ৰিয় দৰ্শক, এতিয়া ৰেচিপিৰ মাজলৈ যাওঁ আহকচোন। আজি গাহৰি মাংসৰ এটা ৰেচিপি আপোনালোকলৈ লৈ আহিছোঁ। এই ৰেচিপিটোত মই তেল একেবাৰে ব্যৱহাৰ নকৰাকৈ বনাবলৈ লৈছোঁ। তাৰ কাৰণে গেছত এখন কেৰাহী পাতি থৈছিলোঁ। কেৰাহীখন অকণমান গৰম হওঁতে ইয়াত যোগাৰ কৰি লোৱা মাংসখিনি দি দিছোঁ। এয়া 1 কেজি গাহৰি মাংস আছে। মাংসখিনি দিয়াৰ সময়ত গেছটো বহুত বেছিকৈ বঢ়াই থ'ব নালাগে, মিডিয়াম টু ল' কৰি থ'লেই হ'ব। আৰু যেতিয়া কেৰাহীখন গৰম হ'ব তেতিয়াই গেছটো কমাই দিব লাগিব। হেতাখনেৰে মাংসখিনি এবাৰ এনেদৰে মিলাই দি ঢাকন মাৰি এইখিনি এতিয়া গেছৰ ওপৰত পাতি থ'ম। গেছটো এতিয়াও ল' কৰিয়ে ৰাখিব লাগিব। 6-7 মিনিটৰ পিছত ঢাকন উদঙাই আকৌ মাংসখিনি এবাৰ চাইছোঁ। এতিয়াও কিন্তু গেছটো বঢ়াই দিয়া নাই। পটককৈ গেছটো বঢ়াই দিলে মাংসখিনি তলত লাগি যাব পাৰে। ভাল ধৰণে মাংসখিনি এবাৰ লৰাই লৈ আকৌ এইখিনি কিছু সময়ৰ কাৰণে আমি ঢাকি থ'ম। 5 মিনিটমানৰ পাছত আকৌ ঢাকোন উদঙাই এইখিনি চাই ল'ম। এইবাৰ মন কৰিছেনে মাংসখিনিৰ পৰা লাহে লাহে পানী ওলাবলৈ ধৰিলে? এইবাৰো আকৌ ঢাকি থ'ম। এইবাৰ কিন্তু জুইটো অলপ বঢ়াই দিম। 5-6 মিনিটৰ পিছত ঢাকন উদঙাই মাংসখিনি আকৌ এবাৰ এনেদৰে চাই লৈছোঁ। এতিয়া মাংসখিনিৰ পৰা পানীটো লাহে লাহে শুকাই আহিছে। এতিয়া আৰু ঢাকন নিদোঁ, অকণমান বেছিকৈ জুই দিয়ে পানীটো একেবাৰে শুকুৱাই ল'ম। এতিয়া জুইটো বেছিকৈ দি দিছোঁ, গতিকে মাংসখিনি ঘনাই লৰাই থাকিব লাগিব। মাংসখিনিৰ পৰা পানী একেবাৰে শুকাই যোৱাৰ পিছত এতিয়া মাংসখিনিয়ে তেল এৰিবলৈ ধৰিছে। এইখিনি সময়তে ইয়াতে দি দিম এতিয়া কাটি লোৱা কেঁচা পিঁয়াজ। ইয়াত ডাঙৰ ডাঙৰ 3টা পিঁয়াজ আছে। আৰু লগতে দি দিম কাটি লোৱা কেঁচা জলকীয়া। জলকীয়া আপোনালোকে কিমান খায় সেইটো অনুপাতত দিব, মই বেছিকৈ দিয়া নাই। পিঁয়াজ জলকীয়াখিনি মাংসৰ লগত ভালদৰে মিলাই দিয়াৰ পিছত মাংসখিনি এতিয়া মই এটা প্ৰেছাৰ কুকাৰলৈ বাকি দিম। মাংসখিনি আপোনালোকে প্ৰথমৰ পৰাই প্ৰেছাৰ কুকাৰত বনাব পাৰে, কিন্তু কুকাৰত মাংসৰ পানীটো শুকাবলৈ অলপ বেছি সময় লাগিব। সেই গতিকে মই কেৰাহীত পানীখিনি শুকুৱাই তেলটো উলিয়াই ল'লোঁ। এতিয়া কুকাৰত এয়া মাংসখিনি ভৰাই দিছোঁ। প্ৰথমৰে পৰা কুকাৰত কৰিলেও সেই একেটা পদ্ধতিতে কৰিব লাগিব। এতিয়া গোটেইখিনি মাংস কুকাৰত দি দিয়া হ'ল। এতিয়া দিব লাগিব জোখমতে নিমখ হালধি একোৱেই দিয়া হোৱা নাছিলে। আৰু দিছোঁ এয়া এতিয়া হালধি। এতিয়া নিমখ হালধিখিনি ভালদৰে এবাৰ মিলাই দিছোঁ এনেকৈ। ইয়াতে দিম ডাঙৰ চামুচেৰে এচামুচ নহৰু আদা পিচি লোৱা। তাৰপাছতে দিম এটা ডাঙৰ চাইজৰ বিলাহী কাটি লোৱা। আৰু দিম আলু। আৰু দিম অকণমান ৰঙা জলকীয়াৰ গুড়ি, লগতে এচামুচ মিট মছলা। মিট মছলা আপোনালোকে বেয়া পালে নিদিলেও হ'ব। মছলাৰ সলনি আপোনালোকে জিৰা ধনিয়া ব্যৱহাৰ কৰিব পাৰে, বা মছলা নাখাওঁ বুলি ভাবিলে একো মছলা নিদিয়াকৈও আপোনালোকে এনেদৰে বনাই খাব পাৰে। এতিয়া আটাইখিনি বস্তু খুব ধুনীয়াকৈ এনেদৰে মিলাই দিব। ইয়াত আৰু একো দিয়াৰ প্ৰয়োজন নাই। এতিয়া ঢাকনিখন লগাই এইটো গেছৰ ওপৰত পাতি দিব। জুইটো কমকৈ দি ৰাখিব। কুকাৰটোৱে 2টা হুইচেল মাৰিব লাগিব, তাৰপিছত ভাপটো ৰিলিজ হ'বলৈ দিব লাগিব। এয়া মোৰ কুকাৰটোৱে হুইচেল মাৰি ভাপটো ৰিলিজ হ'ল। এতিয়া ঢাকনখন খুলি চাওঁ মাংসখিনি কেনেকুৱা হৈছে। এয়া চাওকচোন মাংসখিনি কিমান সুন্দৰ হ'ল। এনেধৰণে বনোৱা মাংস তৰকাৰীখন তেল মছলাত ভাজি বনোৱা মাংসৰ তৰকাৰীতকৈ বেছিকৈহে সোৱাদযুক্ত হয়। আপোনালোকে যেতিয়া এনেদৰে বনাই খাব তেতিয়াহে ইয়াৰ সোৱাদ অনুভৱ কৰিব পাৰিব। আশা কৰিছোঁ ৰেচিপিটো আপোনালোকে ভাল পালে বুলি। এতিয়া মাংসখিনি এটা বাতিলৈ এয়া এনেদৰে উলিয়াই দিছোঁ। চাওকচোন খাবলৈ কিমান সোৱাদযুক্ত হ'ব যেন লাগিছে।
ৰেচিপিটো চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট এটা নিশ্চয় কৰিব। আপোনালোকৰ এটা কমেণ্টে মোক বহুত বেছি উৎসাহিত কৰে। ভিডিঅ'টোত শেষলৈকে মোৰ লগত থকাৰ বাবে অশেষ ধন্যবাদ। নমস্কাৰ।